হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মণিমালাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু আপোনালোক যদি মোৰ চেনেলত প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি থৈ যাব। ৰাতিপুৱা শুই উঠি চাহ খাই লৈ এতিয়া অকণমান পঢ়িবলৈ বুলি বহিছোঁ। এইখন পঢ়ি আছোঁ অকণমান আৰু আজি দৌৰিবলৈ নগ'লোঁ কাৰণ কালি যোৱা ৰাতি অলপো শুব পৰা নাই। সেইটো কাৰণে আজি দেওবাৰ হোৱাৰ কাৰণে অলপ ৰেষ্ট লৈছোঁ। আজি দেওবাৰ দিনটোতনো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো সঁচাকৈ মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে লাইক এটা আৰু চেনেলটো যদি প্ৰথম প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কোৱাই দিয়া। মানুহজনে এয়া কঠীয়া সিঁচিবৰ কাৰণে এয়া এনেদৰে কোৰ মাৰি আছে। যে মই পানীটো আহোঁতে এনেকৈ আমি পাইপৰ দ্বাৰা এনেকৈ পানী ধৰি ৰাখিছোঁ যাতে কঠীয়াখিনি ভালদৰে সিঁচিব পাৰোঁ। বহুত কষ্ট কৰিছে মানুহজনে এইবাৰ খেতিখিনি কৰিবৰ কাৰণে। কঠীয়া আগতে সিঁচা হৈছিলে, মানে অলপ কম হ'ব বুলি ভবাৰ কাৰণে আকৌ এটিং মাৰি তিয়াই থৈছোঁ সিঁচিবৰ কাৰণে। সেইটো কাৰণে এইকণ জেগাতে এতিয়া সিঁচিব লাগিব। আপোনালোকে কঠীয়া সিঁচি আজৰি হ'ল নাই? আপোনালোকে কমেণ্টত জনাবচোন। খেতি কৰিবৰ কাৰণে আমি হৈছোঁ গাঁৱলীয়া মানুহ, সেইবাবে নিজৰ পেটটোৰ কাৰণে দুবেলা দুমুঠি খাবৰ বাবে আমি নিজেই কষ্ট কৰোঁ। আমাৰ বাৰীত নতুনকৈ মধুৰিআম লাগিছে, দেখিছেনে কি ধুনীয়াকৈ লাগিছে। প্ৰায় 40টামান মধুৰি আছে, কিন্তু গছজোপা দেখি তেনেকুৱা যেন নালাগে, কিন্তু নাৰ্চাৰীৰ পৰা অনা পুলি হয়। সেইবাবে এবছৰৰ ভিতৰতে লাগিছে। ইমানখিনি লাগিছে মধুৰিআম, দেখিছে। মানুহজনে দেওবাৰটো পাই পূৰা কামত লাগি আছে। এয়া জাহাজী কলপুলি ৰুবৰ কাৰণে কলপুলি খান্দি আছে, জাবৰ চাফা কৰিছে। পূৰা আজিৰ দিনটো তেওঁ ৰক্ষাই নাই, পূৰা কামত ব্যস্ত। এইখিনি বাৰীৰ পাচলি হয় আমাৰ। জিকা, বডি, কেৰেলা, বেঙেনা, ঢেকীয়া, এইবিলাক আমাৰ বাৰীৰে হয়। মানুহজনে আজি ছিঙি আনিছে খাবৰ কাৰণে। ইয়াত আমি অলপো সাৰ দিয়া নাই, ঘৰুৱাভাৱে কৰা হয় আৰু ঘৰৰ পাচলিৰ সোৱাদেই বেলেগ। আপোনালোকে আকৌ নাভাবিব যে মই নাই কৰা, অকল ভিডিঅ'হে বনাই আছোঁ বুলি, কিন্তু ময়ো কৰিছোঁ। মাজে সময়েহে এটা ক্লিপ ধৰি ৰাখিছোঁ যাতে এইবোৰ আমি আগলৈ চাব। কাম বন কৰি পিনি এতিয়াহে আজৰি হৈছোঁ। আজৰি হৈ এতিয়া চাহ খাবলৈ চাহ বনাই আছোঁ। এয়া পাপৰ ভাজিবৰ কাৰণে পাপৰ ভাজি আছোঁ ইয়াত। সেইটো তাকে চাহকাপ খাই লওঁ। আজি ভিডিঅ'টো এতিয়াই সামৰিছোঁ আৰু। দিনটো কাম বন কৰি ভাগৰ লাগিলে আৰু এওঁ লগৰ এজনো আহিলে, তেওঁকো ভাত পানী খুৱাই তেওঁ গ'লগৈ। আমি এতিয়া শুব হৈছে, শুওঁ আৰু। আজিলৈ বাই। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া নতুন নতুন ভিডিঅ' আহি থাকিব।